হেল্ল' বন্ধুসকল, আপোনালোকক মোৰ সেকেন্ড ব্লগত স্বাগতম জনাইছোঁ। আজি অলপ ওলাই আহিছোঁ, অংকুৰ আছে মোৰ লগত। চাওঁ অলপ ঘূৰি ফুৰোঁ, বতৰ বহুত ধুনীয়া হয়। ক'ত কি দেখা পাওঁ চাওঁ ৰ'ব, আপোনালোকক দেখাব ট্ৰাই কৰিম। বলক এতিয়া, বলক 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 বলক, জলদি বলক জলদি বলক, চলো। আৰু বন্ধুসকল, আমাৰ পিনে এনেকুৱা ধুনীয়া ধুনীয়া জেগা বহুত আছে। যদি আপোনালোকে চাব বিচাৰে তেন্তে কমেণ্ট কৰি জনালে হ'ল, মই ভিডিঅ' বনাই দিম। আৰু এটা কথা ক'বলগীয়া আছিল, যোনে যোনে মোৰ ভিডিঅ' চাই অলপ হ'লেও যদি ভাল পোৱা, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবা। নতুন চেনেল হয়, মোৰো অলপ হেল্প হ'ব। আমাৰ পিনে কিন্তু এটা কথা মানিব লাগিব, আমাৰ পিনে গোটেই ৰাস্তাবোৰ, গোটেই ওচৰৰ পাছৰৰ গোটেই জেগাবোৰ প্ৰাকৃতিক সৌন্দৰ্যৰে কমপ্লিট ভৰা, একদম ধুনীয়া লাগে, ঠাণ্ডা ঠাণ্ডা, কুল কুল। চাওক কি ধুনীয়া পৰিৱেশ। তো এতিয়া আমি আহি পালোঁ এই লোকেশ্যনটোত। চাওক এইপিনে গোটেই পাহাৰ, সেউজীয়া, চব পিনে চাওক। এতিয়া আমি লাহেকৈ ওপৰত উঠিম। আপোনালোক দেখিছে এইবোৰ বহুত ডাঙৰ ডাঙৰ এইবোৰ আছে পাথৰৰ পৰা। আমি সেইপিনে উঠিম, অলপ ভিতৰত সোমাই যাম, কি কি আছে চাওঁ। আজিলৈকে অহা নাই, আজি প্ৰথমবাৰ আহিছোঁ, নিজেও চাম, আপোনালোকৰ এখন চাই থাকিব। তো গাইজ, আমি আহি পালোঁ ওপৰত, অলপ ওপৰত উঠিলোঁ। আৰু এইপিনে চাওক, আমি এতিয়া পাহাৰৰ ওপৰত আছোঁ, চব পিনে চাওক এইপিনে। ভাল লাগিছে পৰিৱেশটো। তাৰপিছত ইয়াত এটা সৰু মন্দিৰ আছে, কি মন্দিৰ, শিৱ মন্দিৰ নেকি, নে কি আছিল? শিৱ মন্দিৰ। ইয়াত পূজা পাৰ্বণ হয় এইবোৰ। আজি কিন্তু মানুহ নাই। তাৰপিছত আৰু ওপৰত গৈ চাওঁ ৰ'ব, কিবা আছে যদি গম পাম। আমি এতিয়া সেইটো ডাঙৰ পাথৰত দেখিছে, তাত উঠিম বুলি ভাবিছোঁ। চাওঁ ৰ'ব উঠা যায় নাই। গোটেই পাহাৰ চব পিনে। এই লগৰটো উঠি আছে ওপৰত, ইয়াৰ পিছত মই যাম। চেঞ্জেলৰ পৰা ইয়াত খুলি থৈ দিওঁ। ৰাইট, বলক। ফাইনেলি উঠিলোঁ ওপৰত। ইয়াত চাব পাৰে ভিউ। তো গাইজ, আমি আহি পালোঁ ওপৰত। বহুত ধুনীয়া হয় ইয়াৰ পৰা ভিউ, দেখা পাইছে আপোনালোকে। তাৰপিছত যোৱাকালিৰ ব্লগটোত বহুতে কৈ আছিল যে ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ' নকৰিবি, বেক কেমেৰা ৱাইড এংগেলত কিবা কৰিবি। তো সেইটো আজি চেষ্টা কৰিছোঁ। ক'ব কোৱালিটি কেনেকুৱা লাগিছে আপোনালোকৰ। তো আৰু যাব লাগে ঘৰ, ভাত খাব আছে, একো নোখোৱাকৈ আহিছোঁ। আর দাঁত কেটে তোমার নামাইব দাঁত কেটে সাফা কৰি আছো জলদি টাটা।